নমস্কাৰ। আছামিজ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই এটা আচাৰ বনাম। এটা বগৰী আমলখি আচাৰ বনাম। আৰু আচাৰৰ কাৰণে মছলাখিনি মই প্ৰথমে ৰেডি কৰি ল'ব লাগিব। এতিয়া মই সৰিয়হ আৰু চফ, আজৱাইন, মেথি এই ধৰণে একেলগ কৰি পেলাই মই এই মছলাখিনি ভাজি ল'ম। ভাজি পেলাই কেনেকৈ আচাৰটো বনাম কেৰাহীখন পাতি পেলাই আৰু তাতে শুকান জলকীয়াও দি দিছোঁ। দি পেলাই মই এইখিনি ভাল ধৰণে ফুটি যোৱাকৈ যেতিয়া এটা দুটা পটকৈ ফুটিব তেতিয়া গম পাব যে ভাজাটো হৈ গ'ল। খুব বেছি ভাজিবও নালাগে, অলপ ভাজিলেই হ'ব। আৰু মোৰ ভাজা হৈ গ'ল। তাৰপাছত মই অকণমান ঠাণ্ডা হ'বলৈ দিছোঁ মছলাখিনি। ঠাণ্ডা হ'লে মই মিক্সাৰৰ বাতিটোত জাৰটোত দি পেলাই এইখিনি পেষ্ট বনাম, গুড়ি কৰি। মই মিক্সাৰৰ বাতিটোত জাৰটোত দি দিছোঁ। অকণমান ঠাণ্ডা হ'লে দিব, গৰমে গৰমে নিদিব, কাৰণ মিক্সিত গৰমে গৰমে দি দিলে মিক্সিটো বেয়া হৈ যায় বুলি কয়। গৰম ভাপটোতো সোমাই পেলাই মটৰটো বেয়া হৈ যায়। গতিকে ঠাণ্ডা হোৱাৰ পাছত মই দি পেলাই সেইখিনি পিচিলোঁ। পিছাটো নেদেখুৱালোঁ আপোনালোকক। তাৰপিছতে অলপমান তেল গৰম কৰিলোঁ। গৰম কৰি অকণমান যেতিয়া ঠাণ্ডা হ'ল তেতিয়া আমলখিখিনি ঘৰৰে হয়, ঘৰৰ বাৰীৰে হয়, একেবাৰে ডাঙৰটো নহয়, অলপমান সৰু সৰু মজলীয়া বিধটো অলপমান প্ৰথম লাগিছে আমাৰ ঘৰৰ গছতে। আৰু সেইকাৰণে বগৰীখিনি আমলখিখিনি মই গৰম তেলত দি পেলাই অকণমান লৰাই দিলোঁ। লৰোৱাৰ পিছত মই ওপৰতে হালধি, মছলা আৰু নিমখ, ৰং জলকীয়া যিখিনি দিব লাগে মছলাখিনিতো তৈয়াৰী কৰি থোৱা মছলাখিনি দি দিলোঁ। আৰু তাৰ ওপৰতে নিমখো দিলোঁ, অকণমান কালাৰৰ কাৰণে ৰঙা জলকীয়াটো দিলোঁ। দি পেলাই খুব ভাল ধৰণে লৰাব লাগিব এতিয়া। আৰু অকণমান গৰম হ'বলৈ দিব লাগিব, যেনেকৈ ভাজে, একেবাৰে ভাজা নিচিনাও নহয়, মছলাখিনি গোটেই আমলখিখিনিত লাগ খাব লাগিব। আৰু কিছুমানে ভাঙি গুড়ি কৰি দিয়ে, মই ভাঙা নাই, কাৰণ আমলখিটো সৰু যে আৰু এইটো নিজেই ভাঙি যাব। মই অকণমান হাফ বইল কৰি লৈছোঁ। আৰু এতিয়া মছলাখিনি ভাজি অকণমান জুইৰ ওপৰত গেছটো কম কৰি অকণমান গেছৰ ওপৰতে ৰাখিলোঁ। ৰাখি পেলাই এতিয়া নমাই দিলোঁ। নমোৱাৰ পিছত এটা চাফা বটল ল'লোঁ। মই ডাঙৰ এটা বটল লৈছোঁ, কিন্তু যিমান ডাঙৰ বটলটো আমলখি আচাৰ ইমান নহয়, আচাৰখিনি কম হয়। তথাপিতো মোৰ বটলবিলাক চব ডাঙৰ যে, সেইকাৰণে মই ডাঙৰ বটল এটাই ল'লোঁ। লৈ পেলাই মই এই আমলখিখিনি ভৰাই দিলোঁ। এতিয়া মই ঢাকনখন বন্ধ কৰি দিম। তাৰপাছতে অলপ এসপ্তাহমান ৰ'দত দিব লাগিব। আৰু এতিয়া ৰ'দটো খুব কোমল যে, অকণমান বেছিকৈ দিব লাগিব। যেতিয়া মছলাৰে আৰু আমলখিৰে গোটেইখিনি মিলি পেলাই এটা পেষ্টৰ নিচিনা হৈ যাব, এতিয়া মছলা আৰু আমলখি বেলেগ বেলেগ জেগাত আছে, মিছোৱা নাই। এয়া চব তলতে থাকিলে, আধা হ'ল তলতে থাকিলে। গতিকে একো নহয়, খুব বেছিকৈ এগালমান থ'লেও আমাৰ ঘৰত খোৱা মানুহ নাই ইমান। আৰু আমলখি আচাৰটো ধৰক টেঙাও নহয়, মিঠাও নহয়। মই অমচুৰ পাউডাৰটো দি দিছোঁ, অলপমান অমচুৰ পাউডাৰ দিছোঁ। দিয়াটো আপোনালোকক দেখুৱাবলৈ নহ'লে। তাৰপাছতে আধাখিনি হ'ল। আৰু খুব বেছিও মোৰ বৈ যোৱাকৈ তেলো দিয়া নাই, অলপমান দিছোঁ। আকৌ যদি শুকাই যায় বা অলপমান দিন ৰ'দত দিয়াৰ পিছতে গৰম কৰি পেলাই আৰু অলপমান এসপ্তাহমানৰ পাছতে অকণমান তেল দি দিম। খাবলৈ ৰুটিৰ লগতো খাব পাৰি, কাৰণ মই ইয়াত অকণমান চেনিও দিছোঁ। ৰুটিৰ লগতো খাব পাৰি আৰু ভাতৰ লগতো খাব পাৰি, পোলাওৰ লগতো খাব পাৰি। আচাৰটো খুব বেছি বেয়া নালাগে। অমচুৰ পাউডাৰটো কিন্তু দিলেহে, অকণমান টেঙা টেঙা ভাৱটো আহিলেহে আচাৰৰ ভাল হয়। গতিকে আপোনালোকে অমচুৰ পাউডাৰটো দিব। নহ'লেও আপোনালোকৰ যদি কিবা অন্য টেঙা থাকে, জলফাই বা বগৰী মিলাই দিব। তেতিয়া টেঙাৰ ভাৱটো আহিলেহে আচাৰটো ভাল হয়। গতিকে এতিয়া মোৰ আচাৰখিনি আজি হৈ গ'ল। এই ধৰণে মই আজি আচাৰ ভৰালোঁ, আমলখি আচাৰটো ভৰালোঁ। আপোনালোকেও এই ধৰণে ৰাখিবচোন। আমলখি আচাৰ, সকলো আচাৰ একেই হয়, তথাপিতো কিছুমানে বেলেগ ধৰণেও থ'ব পাৰে।
গতিকে মই আজি এনেই দেখুৱালোঁ আপোনালোকক। আৰু শেষত লাইক এটা কৰি দিব। মোৰ নতুন চেনেল হয়, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।